गसाइगावआव सोरखारि नङै फसंथान बिरांगनानि बानजायनायाव आइजोफोरनि सांग्रांथि मेल जालाङो। गसाइगाव नोगोरनि बाबुबिल भिसिडिसिनि नब्लाङाव जानाय सांग्रांथि मेलाव आइजोफोरनि जिउ खांनाय राहा, उन्दै बैसोनि जुलि, दायनि बुथारनाय, नखरनि जेंना आरो उन्दै बैसोआव खामानि मावनाय, उन्दै लांखारनाय बायदि समाजारि जेंनानि सोमोन्दै गुवारै सावरायनाय जायो। मख'जाथाव बाथ्रानि बे सांग्रांथि मेलाव गसाइगाव महकुमा सिंनि दाब दाब जायगानि गोबां आइजोफोरा बाहागो लादोंमोन। मुलुगनां आइजो सानजों लोब्बा लाखिनानै सोरखारि नङै फसंथान बिरांगनानि आइजो सांग्रांथि मेलाव गसाइगाव कलेजनि सोलोंथाइ बिफाननि बिफान गाहाय डक्टर मीनाक्षी पाठक, गसाइगाव चाइल्ड डेभेलपमेन्ट प्रजेक्टनि मावख'गिरि बरखा राय आरो जायगानि केशव डेका मेम'रियेल गुदि फरायसालिनि गाहाय फोरोंगिरि सायामणि मुसाहारिया बाहागो लायो। बिरांगनानि बोसोनगिरि शंकर चौधुरिया सामलायनाय मेलाव आफादगिरि मृणालिनी डेकाया सांग्रांथि मेलनि सोमोन्दै गुवारै बेखेवनानै होयो। गुबुन फारसेथिं सांग्रांथि मेलजों लोब्बा लाखिनानै आइजोफोरनि गेजेराव मोसानाय, खन्थाइ आवरायनाय बादायलायनाय हाबाफारि जालाङो आरो देरहागिरिफोरनो बान्था होनाय जायो। আমি আজি গোসাইগাঁৱৰ বাবুবিল গাঁওখনলৈ আহিলোঁ বিৰংগনা NGOৰ ফালৰ পৰা। আমি ইয়াত যি চলি আছে নাৰীৰ ওপৰত যিখিনি দেখা যায় যে নাৰীখিনি সদায় মানে লাঞ্ছিত বৰ্জিত হৈ থাকে, সেই সকলৰ হৈ মাত মাতিবলৈ ওলাই আহিছোঁ আমি। তথা বাল্য বিবাহ আৰু তেওঁলোকে আগবাঢ়ি যোৱাত যাতে নাৰী সবলীকৰণত সহায় হয় তাৰ বাবে এখন আমি সজাগতা সভাৰ আহ্বান জনাই তেওঁলোকক আমি যিমানখিনি পাৰোঁ সহায় কৰিবলৈ আগুৱাই আহিছোঁ। আৰু আজি তেওঁলোকক আমি বিভিন্ন অতিথিসকলক মাতি আনি বিভিন্ন বিষয়ত তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে, শিশুৰ স্বাস্থ্যৰ বিষয়ে, বাল্য বিবাহ বন্ধ কৰাৰ ওপৰত আৰু যিখিনি সৰু সৰু ছোৱালী আছে তেওঁলোকক যাতে অকণমানিতে মৰহি যাব নিদি, কলিতে মৰহি যাব নিদি আগুৱাই যাবলৈ দিয়ে, শিক্ষা ল'ব পাৰে, শিক্ষা লৈ তেওঁলোক নিজে নিজে উপযুক্ত হ'ব পাৰে, তাৰ বাবে আমি এইখন সজাগতা সভা পাতিছোঁ। আৰু মই ভাবোঁ তেওঁলোক নিশ্চয় উপকৃত হৈছে বহুত। আৰু ইতিমধ্যে বহুতখিনি নাৰী আছে, আমি যিহেতু নাৰী সবলীকৰণৰ ওপৰতো বিৰংগনাই কাম কৰি আছোঁ, বহুতখিনিয়ে দেখিছোঁ আচাৰ বনাই আছে, ইয়াতে ধূপ কাঠি বনাইছে, কিন্তু তেওঁলোকে ক'ত বিক্ৰী কৰিব, কি কৰিব ভাবি পোৱা নাই। সেইখিনিও আমি ভাবিছোঁ যিমানখিনি পাৰোঁ তেওঁলোকক সহায় কৰিম আৰু আগুৱাই যোৱাত সহায় কৰিম। আৰু ইতিমধ্যে আমি প্ৰতিশ্ৰুতিবদ্ধ যে তেওঁলোকৰ আমি যিমানখিনি মানে অতি বেছিকৈ নোৱাৰিলেও যিমানখিনি পাৰোঁ তেওঁলোকক সহায় কৰিবলৈ আমি বদ্ধপৰিকৰ। আমাৰ ৮ মাৰ্চত হৈ গ'ল যদিও আমি আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি নাৰী দিৱসৰো পালন কৰা হৈছে ইয়াৰ লগতে। আৰু নাৰীসকলে সদায় ঘৰত বহি এই একেখিনি কামকে কৰি থাকে, ইয়াৰ মাজতে আমি তেওঁলোকৰ মাজত এখন প্ৰতিযোগিতাও ৰাখিছোঁ। যিয়ে কোনোবাই যদি ছোৱালীকালতো নাচিছিল, গান গাইছিল, কবিতা আবৃত্তি কৰিছিল, সেয়া যাতে তেওঁলোকে পাহৰি নাযায়। কাৰণ আজিকালি মহিলাৰ বাবেও সকলো সুবিধা আমাক চৰকাৰেও দিছে, আগুৱাই আহিছে তেওঁলোক। খুবেই ভাল লাগিছে তেওঁলোকৰ আন্তৰিকতাখিনি দেখি। সুন্দৰ উপভোগেৰে এখন মানে আমাৰ সম্পূৰ্ণ সজাগতা সভাখন সফল হোৱা বুলি ক'ব পাৰিম।